বন্ধুসকল কি খবৰ আজি মই নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো চাই যদি ভাল পায় লাইক শেয়াৰ কৰিব আমি ডিমাৰ্ট যাবলৈ ওলাইছো তাকে কি আনো তাকে দেখুৱাবলৈ বিচাৰিছো Hi, I'm going to Mart Goi. Hi, bye bye. আমি এতিয়া গৈ আছো স্কুটিত গৈছো তিনজনে গৈছো আৰু ইয়াত এতিয়া 6টা বাজিছে ইয়াত বেলি ডুবাই নাই ৰ'দ ওলাই আছে আমাৰ তাত চাগে এতিয়া সন্ধিয়া হ'ল আৰু এতিয়া দেখিছেনে ৰ'দ দি আছে ইয়াত সোমাইছোঁ আৰু এতিয়া দেখিছেনে বহুত ভিৰ দেওবাৰ দিনাখন আৰু ভিৰ থাকে আজি কমে আছে আমি আজি শনিবাৰে আহিছোঁ আৰু ইয়াত দেখিছেনে ইমান হ'লেও আজি বহুত ভিৰকে আছে আমি এতিয়া সোমালোঁ আৰু ইয়াতে ভিতৰতে খেলিব পাৰে বেটি খেলো বুলি কৈছে অকমান ছটা ভীমৰ ঘৰ এটা আছে তাতে খেলো বুলি কৈছে অকমান খেলি আমি ভিতৰলৈ যাম বজাৰ কৰিবলৈ দিয়া এখন দিয়া মাছখন দিয়া মই লৈ কেনেকৈ যায় খুলি কেনে যায় বেড হওয়ার আগত পাবা নহয় আগত এটা কি হয় ব্রেড কোনটো বেলেগ বস্তু লম বলা
বাহিৰলৈ ওলাই আহিলোঁ বজাৰ কৰি। ইয়াত পপকৰ্ণ পাই আমি পপকৰ্ণ খাবলৈ ৰখিছোঁ। প্ৰথমতে টিকেট কৰিব লাগে, টিকেট কৰি আছে। তাৰপিছত ইয়াত পপকৰ্ণ কৰি ল'ব লাগিব। এক পেকেটত 15 টকা লয়। আমি এতিয়া পপকৰ্ণ খাম, তাৰপিছত ঘৰলৈ যাম। পিছপিনে দুইটাই পপকৰ্ণ লৈ আহিলোঁ। তাৰপিছত বজাৰ কৰি হ'ল। ব'লা, এয়া এতিয়া ঘৰলৈ যাবলৈ আহি আছে লাহেকৈ। বজাৰ হৈ গ'ল, সন্ধিয়াও হ'ল। আমি এতিয়া ঘৰলৈ যাওঁ। বাই বাই।